নমস্কাৰ সকলোকে মই সewalimohan আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এখন চাদৰ পতি কেনেকৈ খুৱাই আপোনালোকক দেখাম। এখন চাদৰ সিম্পল চাদৰ হয়। আগকেইটা মাৰি লৈছোঁ। কমকৈ মাৰিছোঁ মই যিহেতু ওখ হয় তো চাদৰখন চুটি হ'লে বেয়া লাগিব, সেইকাৰণে কমকৈ মাৰি লৈছোঁ। এই আগকেইটা মাৰি হৈ গ'ল দুইফালে হৈ গ'ল। চাই লওক। এতিয়া পতিখিনি কাটি লৈছোঁ। বৰ ধুনীয়া পতিখিনি। কাপোৰযোৰ সাধাৰণতে মোৰে হয়। ইয়াৰ মেখেলা আৰু ব্লাউজ মই দিম আপোনালোকক, চাব আপোনালোকে। ইয়াক পতিকেইটা জোৰাই লৈছোঁ। পতিকেইটা খুৱাবলৈ আৰম্ভ কৰিছোঁ। আগফালে অলপ মুটুকাই কিনে চিলাইছোঁ। একদম কিনাৰে কিনাৰে মাৰিব লাগিব যাতে অলপো ওলাই নাথাকে, নহ'লে বেয়া দেখে। মাৰি হৈ গ'ল এটা পতি। এতিয়া এইটো মুটুকাই কিনি ভালদৰে যাতে ফুলি নাথাকে ভালকৈ মাৰিব লাগিব। ভালকৈ নামাৰিলে ফুলি থাকে। পতিকেইটা মাৰি ইতিমধ্যে হ'ব। এতিয়া আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। এয়া চাদৰখন ৰেডি হৈ গ'ল। মই আপোনাক দহি বাতি অলপ পিছত দেখাম, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যায়। ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব। থেংক ইউ। এতিয়া বিদায়।